নতুন ষ্টাইলত তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৱে ভিডিঅ'টো চাই থাকিব। এয়া মায়ে কচুলতি বুটলি আছে লৈছে এনেই চিম্পুলকৈ আৰু আমি চিম্পুল গাঁৱলীয়া বইল বনাইছে। Hey guys, good morning. Welcome back to my channel, Mrs. Niharika Vlog. কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালে। আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এয়া আজি ঘৰৰ ছাইডতে বাৰীখনত কচুলতি বুটলিব আহিছে মায়ে। কচুলতি বুটলিব আহিছে মায়ে। আজি মায়ে শুকান মাছ আৰু কচুলতি বনাই খুৱাব বোলে। তাকে অসমীয়া ষ্টাইলত নতুন ষ্টাইলত তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৱে ভিডিঅ'টো চাই থাকিব। এয়া মায়ে কচুলতি বুটলি আছে বুটলক খোৱা এইফালে বাৰীতে আজি ছিঙিবলৈ আহিছোঁ। ঘৰৰ ওচৰতে এইটো হৈছে মাহঁতে থকা ঘৰটো। তলৰ ফ্ল'ৰটোত মাহঁতে থাকে, ওপৰত বেলেগ ভাড়াতীয়া মানুহ থাকে। তাকে আৰু গছ গছনিবোৰ ইমান ডাঙৰ ডাঙৰ মানে এই গোটেই পৰিৱেশটো মানে ঠাণ্ডা কৰি দিলে। ঘৰটো ঠাণ্ডা কৰি হয়, চেঁচা লাগে মানে গৰম দিনতো মানে থাকিবলৈ অসুবিধা নহয়, ভাল লাগে থাকি। আৰু সেইবাবে বেছিকৈ মানে মই গৰম দিনত ঘৰত থাকিবলৈ আহোঁ। আৰু এইফালে আছে ভেদাইলতা গছ। যিহেতু ঘৰত মাছ, শিঙি মাছ, মাগুৰ মাছ আনিলে বনাই খাওঁ, ভাল লাগে টেষ্টি। আৰু বৌয়ে পকৰিও বনায়, পকৰি খায়ো ভাল লাগে, ভেদাইলতা পকৰি। আৰু ইয়াতে আজি কচুলতি বুটলিব আহিছোঁ। মাৰ হাতেৰে আজি কচুলতি খাম প্ৰথমবাৰ। মই মানে মাৰ হাতেৰে খাইছোঁ বাৰু বেলেগ চব্জি, কিন্তু কচুলতি খাই পোৱা নাই। মায়ে চিম্পুলকৈ মানে কচুলতি আৰু শুকান মাছ বনাব। তাকে মাৰ ষ্টাইলত চাওঁ তেন্তে ব'লক ভিডিঅ'টো। এইফালে এজোপা নেমু গছ। বুটলি হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। মায়ে বাচিব আৰু বনাব। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। এইফালে মায়ে কচুলতি বাচিবলৈ লৈছে। নুফুটে কচুলতি, লাহেকৈ ক'ব লাগিব, স্পীড ক'লে মানে বেলেগেই ওলাই যায়। কচু সৰু ল'ৰা ছোৱালীৰ মাত নুফুটাৰ নিচিনা। সেয়া মায়ে বাচি আছে। ইমান সৰু সৰু ডাঙৰ থাকে নেকি মা? নাই, কচুবোৰ ডাঙৰ ডাঙৰ বুলি কৈছে, ডাঙৰ লতি বোলে। কচুবোৰ যদি ডাঙৰ ডাঙৰ গছ কচু গছবিলাক যেন এই ডাঙৰ ডাঙৰ ওলাব। এইটো সৰু ন? মই এইফালৰ পৰা এনা অনাখিনি ডাঙৰ আছিলে। এয়া মায়ে কচুলতি বাচি হৈ গ'ল, বনাব লৈছে। এনেই চিম্পুলকৈ আৰু আমি চিম্পুল গাঁৱলীয়া বইল বনাইছে। বইল বনাইছে। কচু ঔটেঙা দি দিম, শুকান মাছ কেইদিনমান দি দিম, হৈ গ'ল। হৈ যায়। অকণমান পানী দি দিম, নিমখ পানী দি দিম। গাঁৱলীয়া খানা, কলাখোৱা গাঁৱলীয়া খানা। কলাখোৱা গাঁৱত কলাখোৱা আমাৰ মাৰ ঘৰ মানে কলাখোৱা গাঁও হয়। কলাখোৱা গাঁও আমাৰ গাঁৱৰ খানা এনেকুৱাই। সেইটো কাৰণে আমি আকৌ ইমান হেল্ডি স্বাস্থ্যৱান গাঁৱৰ খানা খাওঁ, সৰুৰ পৰা গাঁৱৰ খানা খাওঁ। এতিয়া শুকাই লেৰেলিব যে পানীটো লাগি থাকিব যেতিয়া কেৰাহীত, তেতিয়া পানী দি দিম, অকণমান পানী দিম। মাছকেইজনী লাগি থৈছে যে এইটো একো নহয়, পানী আনিব
দিনে মেকুৰী এতিয়া লাগি থাক শুকান মাছ জানি কবি নাখায় এয়া শুকান মাছ দিছে এতিয়া কালি মায়ে বজাৰৰ পৰা কিনি আনিছে যাৰ কচুলতি নতুন নতুন ৰেচিপি নিউ ষ্টাইল হয় ঔটেঙা দি দিয়ক অলপ ভিজি ল'ব দিছে এয়া ভোট জলকীয়া এটা দি দিছে কি পুৰিবলে হাতে ঔটেঙা দি দিব ন অকণমান পানীটো ওলাব লাগিব পানীটো ওলালে মানে সেই কি দিব লাগিব ঔটেঙা কেতিয়া পানী দিব লাগিব পানী অকণমান দি পিনি উতলা উতলা এটা ঔটেঙা দি দিম অলপ কেঁচে হয় এতিয়া পানী দি দিয়ক এতিয়া পানী দিব লৈছে ঔটেঙা দি দিয়ক এইখিনিতো উতলিব যেতিয়া উতলিলে দিব এতিয়া নিসিজিছে নহয় সিজা পাছতে ঔটেঙা দিবলৈ আকৌ পানী দি উতলি দিলে একেবাৰে হ'ব ন কালাৰটো দেখিবলৈ বেয়া দেখিব পাৰে কিন্তু খাবলৈ টেষ্টি হ'ব আজিকালি মানুহে এনেকুৱা নাখায় খানা গাঁৱলীয়া খানাবোৰ পাহৰিলেই নতুন নতুন মছলা উতলিলে এতিয়া মা কি দিব ঔটেঙা দি দিয়ক দেখিবলৈ কিন্তু কালাৰটো বেয়া আহিছে কিন্তু খাবলৈ টেষ্টি হ'ব বহাই কচুলতি হৈ গ'ল মা এতিয়া খাব খাওক টেষ্টি কেনেকুৱা খাবলৈ মজা চাওক জ্বলা টেঙা এতিয়া কালাৰ ধুনীয়া হ'ব ন একদম শুকান মাছ ঔটেঙা দিলে মানে এয়া শুকান মাছ ফ্ৰাই কৰি লৈছে মানুহে ক'ব দেই দুপাই বহুত মাছ খাই দেই আপোনালোকেও এনেকৈ বনাই খাবচোন খাই ভাল লাগে এনেকৈ বইল খাব লাগে বেছি তেল মছলা খোৱাটো বেয়া আজিকালি যিহে বেমাৰখন ওলাইছে মানুহৰ ডেকা ল'ৰা ছোৱালীবোৰে হৈ গৈছে বয়সস্থ মানুহবোৰতো পিছতে বাৰু আগৰ দিনৰ মানুহে এনেকুৱা শাক পাচলি খাইছিলে বাবে তেওঁলোক এতিয়াও মানে সুস্থ হৈ আছে আমাতকৈ বেছি